এহাল পিতৃ-মাতৃৰ হিয়া ভঙা কান্দোন। কিয়নো আজি 3 দিন ধৰি ঘৰৰ পৰা সন্ধানহীন হৈ আছে তেওঁলোকৰ পুত্ৰ সন্তান। 3 দিন পূৰ্বে ঘৰৰ পৰা ওলাই যোৱা ল'ৰাটো আৰু ঘৰলৈ ঘূৰি নাহিল। 16 তাৰিখে পুৱাৰ কম্পিউটাৰ ক্লাছৰ বাবে গোলাঘাটলৈ বুলি ওলাই গৈছিল দেৰগাঁও গণকপুখুৰী হাবুঙিয়াৰ উৎপল শৰ্মা ওৰফে গুটু নামৰ এই যুৱকজন। তাৰ পিছৰে পৰা ঘৰলৈ উভতি নাহিল যুৱকজন। সন্তানৰ ৰহস্যজনক সন্ধানহীনতাত চিন্তিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজন। মাতৃলৈ এবাৰ বাৰ্তা প্ৰেৰণ কৰিছিল উৎপলে, কিন্তু ইয়াৰ পাছত ফোন মেছেজতো কোনো ধৰণৰ সহযোগিতা কৰা নাই তেওঁ। অৱশ্যে আত্মীয় স্বজনলৈ বাৰ্তা প্ৰেৰণ কৰিছে উৎপলে। উৎপলৰ এনে কাৰ্যত চিন্তাত ভাগি পৰিছে এহাল দুৰ্ভগীয়া পিতৃ-মাতৃ। উৎপল য'তেই আছে অতি সোনকালে পিতৃ-মাতৃৰ ওচৰলৈ উভতি আহিবলৈ কাতৰ অনুৰোধ জনাইছে পিতৃ-মাতৃয়ে। বিদ্যান বৰদলৈৰ প্ৰতিবেদন, কাজিৰঙা টাইমছ। শনিবাৰ দিনাখন কম্পিউটাৰ ক্লাছলৈ গোলাঘাটলৈ গৈছে, কলেজ তিনিআলি। তাৰপিছতে ল'ৰা ঘূৰি অহা নাই। ঘূৰি নহাৰ কাৰণে আমি চিন্তা কৰিছোঁ যে মাকক কৈছে মা যাওঁ বোলে ভাত ইয়াত খাবি নে পুতলাঘাট খাবি। তেতিয়া পুতলা আমাৰ সৰু ছোৱালীবিলাকে যেনেকৈ গছল দিছোঁ তাৰ বোলে নহয় পুতলাঘাটে ভাত খাম। তাৰপিছত আবেলি নখা দেখি চিন্তা কৰি যে বাইকৰ কাপোৰ কানি লৈ মোক লৈ গৈছিল। তাৰপিছতে তেতিয়া অহা নাই নগ'লে বাইকল। তেতিয়া অহা নাই যে মাকে বাইকলৈ ফোন মাৰিলে গৈছে বোলে নাই আহা বুলি। আগদিনাখন গধূলি কি কৰিছে হাঁহ মাৰিছিলোঁ, হাঁহ মাংস ভাত আমি খাইছোঁ। তাৰ কাণখনৰ অলপ ডিফেক্ট কাৰণে মানে সি নাখায়, সি কয়লা মাংস কিনি আনিছেগৈ তাৰ কাৰণে। আৰু আমাৰ নাতি লোৱা দোকান আমাৰ ছোৱালী কৈছে আমি এতিয়া বনাই খাম দেই। বনাই দিলে খালে পিছত যাওঁতে মামৰ গাঁও কিয় ধুনীয়া কৈছে এই ল'ৰাটো কি ঘৰত কাজিয়া নাযায় না কোনো হেৰি নাই। পুলিচক জনোৱা হ'ল। কি সন্দেহ কৰিছে আপোনালোকে? আমি সন্দেহ ল'ৰাটো দুষ্ট যাব ঠাণ্ডা নাই, কোনো ছোৱালী ঠাণ্ডা নাই, হেৰি নাই, ঘৰৰ পৰা বকে নোলাই যায়। আমাৰ কলেজ কোনোবা বুদ্ধি কৰি লৈ গৈছে ল'ৰাটোক। বুদ্ধি কৰি নি পেলাই ক'ত তেজপুৰৰ ল'ৰাটোৱে তাৰমানে ফোন ৰিচিভ নকৰা হ'ল নহয়। তেজপুৰৰ ল'ৰাটোৰ নাম ৰাজদীপ ফুকন। সি তাৰমানে ফেচবুকৰ বন্ধু। সি তালৈ যেতিয়া মানে ফোন কৰিছো প্ৰথম দিনাখন থানাৰ পৰা আহি ফোন কৰিছো হেল্ল' বুলি কৈ 2-4টা কথা পাতি ফোনটো কাটি দিলে। আমাৰ ইয়াৰ পৰা এতিয়া যোন মানুহে মানে ফোনটো লগাই লোৱাতে ফোনটো কাটি দিয়ে। একেটা পৰ্যায়ত আছে দুইটা তাৰমানে। ৰাজদীপ ফুকন মেছেজ নাই কৰা। ৰাজদীপ ফুকনে আমাৰ ল'ৰাটোৰ লগত সদায় কথা পাতি থাকে ফোনত। আমাৰ ল'ৰাই কৰিছে মানে এইটো ছোৱালী দেউৰাকৰ লগত পংকজ শৰ্মা। বহুতে লিখিছে ধৰক মা মই ঘৰৰ পৰা ওলাই আহিলো, মোৰ মা পাপা কোনো নাই, আজিৰ পৰা মই ঘৰলৈ আৰু উভতি নাযাওঁ বুলি কৈছে। বহুতখিনিয়ে কৈছে যে তাক কোনোবাই কিবা আবদ্ধ কৰি ৰাখিছে নে কি বুলি কৈছে যে ঘৰৰ পৰা মেছেজ নিদিবি, মেছেজ দি পেলাই মোক আমনি কৰি নাথাকিবি, ইহঁতে মোক মাৰি পেলাব। কালি কৈছে দুপৰীয়া কোনোবা এজনে মেছেজ কৰিছে, মেছেজ কৰোঁতে কৈছে তহঁতি মোক আমনি নকৰিবি, মই খাবলৈ পোৱা নাই, অলপ পিছত ছোৱালী মোক মাতটো নাপাব পাৰে বুলি কৈছে।